Hello dear student, welcome to our channel. আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাস 10 ৰ ৰিভিজন 5 ৰ কোৱেশ্চন নম্বৰ 5 নম্বৰ তোমালোকে যাৰ এই ধৰণৰ কোৱেশ্চন মানে অসুবিধা আছে হিয়তৰ কাৰণে ভিডিওটো বেছি ইম্পৰ্টেন্ট হ'ব সোৱা কি আছে ইয়াত কেইটা পদ আছে এটা দুটা তিনিটা পদ তিনিটা পদক এটা পদৰে কি কৰিব লাগে হৰণ কৰিব লাগে এই ধৰণৰ তোমালোকে কোৱেশ্চন পাইছা ন আগত যেনে ধৰি লৈছা 4 ক 2 ৰে হৰণ কৰিব লাগে মানে কি বুজাইছে যে 4 2 ৰে কি কৰিব লাগে হৰণ কৰিব লাগে এইটো সেম এইটো হৈছে 4 লগত এইটো মিলাই লোৱা আৰু এইটো হৰণ এইটো 2 এই যেহেতু আমাৰ পিছত আছে মানে এই সংখ্যাটো এইটোৰে হৰণ কৰিব লাগে যেহেতু এইটোৰে হৰণ কৰিব লাগে এই সংখ্যাটো ক'ত হ'ব তলত গুচি যাব ঠিক আছে তোমালোকে ইয়াত চোৱা y বুলি লিখা আছে ওপৰত কি আছে 3 y টু দি পাৱাৰ 8 আছে y 8টা আছে তাৰ পিছত 4 y টু দি পাৱাৰ 6 আছে তাৰ পিছত 5 y টু দি পাৱাৰ 4 আছে আৰু তলত কি আছে y টু দি পাৱাৰ 4 আছে হল এখিনিকে বুজি পাইছা এতিয়া কি কৰিবা তোমালোকে সোৱা তলত যেহেতু y কেটা আছে 4টা ওপৰত কি কৰিবা এই ইয়াত 4টা ইয়াৰ পৰা 4টা ইয়াৰ পৰা 4টা কি কৰিবা বাহিৰত কমন লবা যেহেতু আমি ডাইৰেক্ট কাটিব নোৱাৰি কি কৰিবা তলত যেহেতু y আছে 4টা হৈ গল ইয়াত y আছে 4টা তেনেকৈ লিখিলা ওপৰত কি কৰিবা y কমন লবা ইয়াত হাইয়েস্ট কমন কিমান লব পাৰি ইয়াত y 8টা আছে y 6টা আছে y 4টা আছে আটাইতকৈ সৰু কিমানটা আছে y 4টা কমন আছে বাকি সোৱা ইয়াত কি থাকিব ইয়াত 3 আছে ইয়াত 3 নাই হেকাৰ কমন লব নোৱাৰি ইয়াত 3 ভিতৰত লিখি দিয়া y যেহেতু ইয়াৰ পৰা 8টা y ৰ পৰা 4টা বাহিৰত লৈ গৈছে থাকিব y কেইটা থাকিব 4টা y হৈছে তাৰ পিছত এইটো মাইনাস লিখিবা এইটো 4 টো বাহিৰত নিয়া নাই কমন লোৱা নাই হেকাৰ 4 জি আছে তেনেকৈ লিখি দিয়া তাৰ পিছত y সোৱা y যেহেতু 6টা আছে 6টাৰ পৰা 4টা y কি কৰিছা বাহিৰত কমন লৈ লৈছা বাকি থাকিব কিমান দুটা y এইখিনি হৈ গল তাৰ পিছত চোৱা এইটো প্লাস আছে প্লাসটো লিখা ইয়াত চোৱা 5 আছে 5 কি কমন লৈছা নে লোৱা নাই সেই কাৰণে 5 টো কি কৰিবা ভিতৰতে লিখি দিবা ইয়াত চোৱা y 4টা আছে 4টা তো বাহিৰত লৈ গৈছে ইয়াৰ পৰা 4টা ইয়াৰ পৰা 4টা ইয়াৰ পৰা 4টা তো ইয়াত কি থাকিব অনলি 5 থাকিব এতিয়া চোৱা তলত y টু দি পাৱাৰ 4 আৰু ওপৰত y টু দি পাৱাৰ 4 কি আছে পূৰণত আছে কাটি যাব তাৰ পিছত আমাৰ থাকিব কি 3 y টু দি পাৱাৰ 4 মাইনাস 4 y টু দি পাৱাৰ 2 প্লাস 5 এটো হৈছে আমাৰ উলিয়াবলগীয়া आंसर একেবাৰে সহজে তোমালোকে কৰিব পাৰিবা যেহেতু y তলত 4টা আছে ওপৰত কি কৰিবা গোটেই কেইটাৰ পৰা y 4টা কমন লবা আৰু বাকি যিবিলাক থাকিব হেকিনি কি কৰিবা ব্ৰেকেটৰ ভিতৰত ৰাখি দিবা আৰু তাৰ পিছত y 4টা আৰু ওপৰত y 4টা কি হ'ব কেনসেল বাকি যিখিনি হ'ব এটো হৈছে উলিয়াবলগীয়া आंसर হৈছে এতিয়া কোৱেশ্চন নম্বৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো চোৱা এটো তোমালোকে কি কৰিবা যেহেতু ইয়াত কেস দুটা পদ আছে এটা পদৰে কি কৰিব লাগে হৰণ কৰিব লাগে এই ধৰণৰ সো এটো তোমালোকে একবাৰ সহজতে কৰিব পাৰিবা জাস্ট তোমালোকে চাই থাকা চাবা কি आंसर ওলাই গৈছে হৈছে এতিয়া চোৱা প্ৰথম পদটো চোৱা ইয়াত পদটো লিখি লোৱা প্ৰথমে কি আছে ওপৰত p তিনিটা আছে q আছে তিনিটা মানে p q মাইনাস p আছে ইয়াত 6টা আৰু q আছে কেটা তিনিটা আছে আৰু কোনটো পদৰে হৰণ কৰিব লাগে এইটো পদৰে হৰণ কৰিব লাগে যেহেতু হৰণ সেই কাৰণে এই সংখ্যাটো ক'ত যাব তলত গুচি যাব এইটো হ'ব তোমাৰ p কিউব হল এতিয়া কি কৰিবা তোমালোকে এখিনি কাম হে হৈছে ওপৰত দুটা পদ আছে যেহেতু দুটা পদ ডাইৰেক্ট কাটিব নোৱাৰা ওপৰত কি কৰিবা কমন লবা ইয়াত চোৱা p তিনিটা ইয়াত q তিনিটা আছে ইয়াত p 6টা আছে ইয়াত p কেইটা আছে তিনিটা তো আটাইতকৈ p কম কেইটা আছে তিনিটা p কমন লৈ লোৱা q তিনিটা আছে ইয়াতো তিনিটা আছে q কমন লৈ লোৱা তেন্তে থাকিব কি সোৱা ইয়াৰ পৰা p কমন লৈ গৈছা q কমন লৈ গৈছা ইয়াত একো না থাকে মানে কিমান এক থাকে একো না থাকে দুটাৰ ভিতৰত এটা না থাকে মানে কিমান এক থাকে একলত এখিনি পূৰণ কৰিলে এটোই হ'ব হল যদি কিবা একো না থাকে তাত মানে তাত কি থাকিব এটা 1 এটা থাকিব সদায় মনত থাকিবা তাৰ পিছত মাইনাস ইয়াৰ পৰা চোৱা p 6টা আছিল তাৰ ভিতৰত তিনিটা কমন লৈ লৈছা ইয়াৰ পৰা ইয়াত থাকিব আৰু কি p তিনিটা থাকিব আৰু চোৱা q ইয়াৰ পৰা তিনিটা বাহিৰ লৈ গৈছা q তো আৰু না থাকে q তো গুচি গল বাহিৰত তলত কি আছে p তিনিটা q তিনিটা এতিয়া চোৱা p তিনিটা আৰু q তিনিটা কেনসেল ওপৰৰ কাটিছে আৰু ওপৰ থাকিব 1 মাইনাস p কিউব এটো হৈছে আমাৰ উলিয়াবলগীয়া आंसर একবাৰ শৰ্টকাটত কৰিব পাৰিবা বা এই ধৰণে কৰিলে তোমালোকৰ সহজ হৈ যাব যে ইয়াৰ পৰা চোৱা p তিনিটা ইয়াৰ পৰা p তিনিটা বাহিৰ লৈ গৈছা ইয়াৰ পৰা q তিনিটা ইয়াৰ পৰা q তিনিটা লৈ গৈছা ইয়াৰ থাকে এক থাকে তাৰ পিছত মাইনাস আৰু ইয়াৰ p তিনিটাৰ পৰা বাহিৰ লৈ গৈছা থাকিব আৰু কেইটা তিনিটা
কিউটো বাহিৰত লৈ গৈছা আৰু একো নাথাকে আৰু তলত যি আছে তেনেকৈ লিখিবা এতিয়া চোৱা এই পি কিউ 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 আৰু ওপৰৰ পি কিউ 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 কেঞ্চেল থাকি কি এইখিনি তো এইটো হৈছে আমাৰ এনসাৰ হৈছে কুৱেশ্যন নম্বৰ 6 টো চোৱা হৰণফল নিৰ্ণয় কৰিব হৈছে এইটোৰে কি কৰিব লাগে হৰণফল কৰিব লাগে চোৱা এইটো পদ যেটো আছে এই পদক কি কৰিব লাগে এই পদৰে হৰণ কৰিব লাগে কেনে কৰিবা সেম যেহেতু প্ৰথম জি আছে তেনেকৈ লিখি লোৱা 10x - 25 তাৰ পিছত এইটো পদ যেহেতু হৰণ হলে ক'ত যাব তলত গুচি যাব 2x - 5 একিন হৈছে কাৰণ যেহেতু আমাৰ ইয়াক এইটো দি হৰণ কৰিব লাগে যেহেতু এইটো দি হৰণ কৰিব লাগে এই সংখ্যাটো ক'ত যাব তলত যাব এতিয়া তোমালোকে কি কৰিবা সোয়া ইয়াৰ পৰা কমন কি আহে 10 মানে কি 5 * 2 মানে 5 আৰু কি থাকে এটা 2 থাকে 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব আৰু 25 মানে কি 5 ৰ লগত যদি 5 পূৰণ কৰা হ'ব কিমান 25 ইয়াৰ পৰা এটা 5 এটা কমন লৈ লোৱা ইয়াৰ পৰা এটা 5 কি কমন এটা লৈ লোৱা ওপৰ যদি 5 কমন লৈ লও তাৰ পিছত ব্ৰেকেটত থাকিব কি ইয়াত যেহেতু 10 ৰ পৰা 5 বাহিৰত লৈ গৈছা থাকিব কি এটা 2 থাকিব আৰু এটা x থাকিব তাৰ পিছত মাইনাস ইয়াত 5 কেটা আছিল দুটা আছিল এটা 5 তো বাহিৰত লৈ গৈছে কমন ইয়াৰ পৰা এটা 5 ইয়াৰ পৰা এটা 5 বাহিৰত লৈ গৈছা ইয়াত আৰু এটা কি থাকিব আৰু এটা 5 থাকিব হল আৰু তলত কি হ'ব 2x - 5 হ'ব কিয় হৈছে তোমালোকে চোৱা ইয়াৰ 10 আছে 10 মানে কি 5 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 10 হয় আৰু 5 ৰ লগত 5 পূৰণ কৰিলে হয় 25 তো ইয়াৰ পৰা কমন কি পাৰা যে ইয়াতো 5 এটা আছে ইয়াৰ 5 এটা আছে 5 এটা বাহিৰত লৈ গৈছা ইয়াত বাকি থাকিব কি 2 এটা থাকিব আৰু এটা কি x থাকিব ইয়াত -2 এই -2 ইয়াত 5 এটা বাহিৰত লৈ গৈছা থাকিব আৰু এটা কি 5 থাকিব হৈছে এতিয়া চোৱা 2x - 5 আৰু 2x - 5 ওপৰ আৰু তলে কি হৈছে কম কেনসেল এতিয়া আমাৰ উলাই গৈছে এনসাৰ কিমান 5 এইটো হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰ হল এতিয়া কোৱেশ্চন নম্বৰ চোৱা 6 ৰ 2 নম্বৰটো Question number 2 সোয়া এটো আৰু সহজ ইয়াৰ নিচিনা দেখাত লাগি আছে ইমান ডাঙৰ কিন্তু সোয়া একেবাৰে সহজ হৈছে এইটো পদক এইটো পদৰে কি কৰিব লাগে হৰণ কৰিব লাগে প্ৰথম আমি যিখিনি আছে এইখিনি আমি প্ৰথমে লিখিলো ওপৰত আছে তোমাৰ 20 তাৰ পিছত y + 4 আছে আৰু লগত আছে y² + 5x + কি আছে 3 আছে আৰু তলত কি আছে এইটো দি হৰণ কৰিব লাগে যেহেতু এইটো কি কৰিবা তলত লিখিবা যে 5 y + 4 এটো একবাৰ সহজতে হৈ যাব সোয়া 5 20 কিমান বাজায় 4 বাজায় 5 4 গুণ কিমান হৈছে 20 এটো 5 কাটি গৈছে ইয়াত সোয়া y + 4 কি হৈছে ক্যান্সেল হৈ গৈছে আৰু থাকিব কি ইয়াত 4 থাকিব আৰু বাকি এইখিনি থাকিব এইখিনি লিখি দিয়া y² + 5x + 3 এটো হৈছে উলিয়াবলগীয়া আনসাৰ সোয়া এটো হৈছে আমাৰ নম্বৰ 7 টো সোয়া এটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে ইয়াৰ এটা উৎপাদক আছে কিন্তু ইয়াৰ সোয়া যেহেতু আমাৰ দ্বিঘাত বহুপদ আছে তোমাৰ চলকৰ হাইয়েস্ট পাৱাৰ গাত কিমান আছে 2 আছে মানে ইয়াত দুটা উৎপাদক পাম তো এইখিনি দি হৰণ কৰিব লাগে সো ডাইৰেক্ট আমি হৰণ কৰিব নোৱাৰো ইয়াত প্ৰথমে আমি কি কৰিম ভাঙি লম সোয়া কৰাৰ আগতে এইখিনি লিখি লোৱা 4y² + 25u - 21 এইখিনি আমাৰ দিয়া আছে আৰু তলত কি আছে তোমাৰ এইখিনিৰে হৰণ কৰিব লাগে কিহেৰে y + 7 ৰে হৈছে তোমালোকে কি পাইছিলা যে কোৱেশ্চন নম্বৰ 5 ত কি পাইছিলা যে প্ৰথম পদ আৰু লাষ্টত এই ধৰণৰ যদি তিনটা থাকে চাৰিটা কেনেকৈ বনাব লাগে যে উৎপাদক বিশ্লেষণ প্ৰথম পদ আৰু লাষ্টটো কি কৰিব লাগে পূৰণ কৰিব লাগে যে 4 লগত 21 যদি আমি সৰি এটো 4 লগত যদি 21 পূৰণ কৰো হ'ব কিমান 84 হৈছে 84 যেহেতু এই দুটা পূৰণফল কিমান হৈছে 84 হৈছে হল এতিয়া সোয়া যেহেতু ইয়াৰ লাষ্টৰ মানৰ আগত কি আছে মাইনাস আছে তোমালোকে সোয়া 84 হৈছে 84 মানে কি তোমালোকে যোৱা এই দুটা যদি প্লাস কৰা হ'ব কিমান 25 হ'ব ইয়াত কিন্তু 25 আছে যে প্ৰথমটোৰ আৰু লাষ্টৰটো পূৰণফল কৰাৰ পিছত যেটো উৎপাদক পাবা সেই উৎপাদক দুটাৰ কি হৈছে যোগফল যদি এটো হয় তোমালোকৰ কি কৰিব পাৰা কিন্তু ইয়াত সোয়া যেহেতু ইয়াত মাইনাস আছে আৰু এটা মন ৰাখিবা যে 28 ৰ লগত যদি আমি 3 পূৰণ কৰো হ'ব তোমাৰ 84 হৈছে এতিয়া সোয়া 28 ৰ পৰা যদি 3 মাইনাস কৰা হ'ব কিমান 25 এটো হ'ব যেহেতু এটো খাদিব কাৰণ ইয়াত কি আছে যেটো লাষ্টৰ আগত যদি মাইনাস থাকে সদায় -2 কৰিবা যে 28 ৰ পৰা 3 মাইনাস কৰিলে 25 হ'ব এটো হ'ব 21 ৰ লগত 4 প্লাস কৰিলে 25 কিন্তু এটো কিয় নহয় কাৰণ ইয়াত কি নাই প্লাস নাই মাইনাস আছে যেহেতু আমি এটো কৰিব লাগিব সো সোয়া তোমালোকে কি কৰিবা যে 4u² এটো আমি 25 কি লিখিব পাৰো 28 প্লাস
28 মাইনাছ 3 আৰু বাহিৰত কি আছে y আছে তে 28 পৰা 3 মাইনাছ কৰিলে হ'ব 25 আৰু 28 লগত 3 পূৰণ কৰিলে হ'ব 84 মানে দুটাৰ পূৰণফল প্ৰথমটো আৰু লাষ্টৰটোৰ সমান হ'ব লাগিব আৰু কি কৰিব লাগিব দুটাৰ বিয়োগফল বা যোগফল এটো হ'ব লাগিব ইয়াত বিয়োগ কিয় কৰিছা কাৰণ ইয়াত কি আছে মাইনাছ আছে সেইকাৰণে মাইনাছটো ল'বা কাৰণ তোমালোকে যদি ইয়াত মাইনাছ নাথাকিলেহেঁতেন তেতিয়া এইটো ল'ব পাৰিলেহেঁতেন যে 21 আৰু প্লাছ 4 কিমান হ'ব 25 আৰু 21 লগত যদি 4 পূৰণ কৰা হ'ব 84 হৈছে ইয়াৰ পিছত কি আছে আমাৰ বাহিৰত কি আছে বাহিৰত আছে 21 আছে আৰু তলত কি আছে u প্লাছ 7 আছে হৈছে এতিয়া আমাৰ কি কৰিব লাগিব উপৰখিনি কাম তলত একো কৰিব নালাগে তলত যি আছে তেনেকৈ লিখি দিয়া ওপৰত আছে 4y² প্লাছ এইটো ভাঙি দিয়া 28 লগত যদি y পূৰণ কৰা কিমান হ'ব 28 u পূৰণ কৰিলে প্লাছে মাইনাছে হ'ব মাইনাছ 3 লগত y পূৰণ কৰিলে কি হ'ব 3u তাৰপিছত বাহিৰত আছে মাইনাছ 21 হৈ গ'ল এইটো চোৱা আছিলে তিনিটা হৈ গৈছে কিমান চাৰিটা এতিয়া চোৱা ওপৰখিনি কি কৰিবা কমন ল'বা দুটা কৰি এতিয়া নেক্সট হ'ব চোৱা তলত কি আছে তলত u প্লাছ 7 আছে এইটো একো কৰিব নালাগে ওপৰত চোৱা ইয়াত 4 আছে 28 মানে কি 4 লগত 7 পূৰণ কৰিলে কিমান হ'ব 28 হয় ইয়াৰ পৰা এটা 28ক যদি আমি উৎপাদক ভাঙি দিওঁ কিমান হ'ব 4 আৰু 7 ইয়াৰ পৰা এটা 4 ইয়াৰ পৰা এটা 4 কি কৰিবা প্ৰথমে কমন ল'বা দুটা কৰি ইয়াত u দুটা আছে u কেইটা আছে এটা আছে যিকোনো এটা কি কমন ল'বা আৰু ভিতৰত কি থাকিব ইয়াৰ পৰা 4 যেহেতু বাহিৰত লৈ গৈছা u এটা বাহিৰত লৈ গৈছা ইয়াত থাকিব বাকি কেইটা u থাকিব এটা থাকিব তাৰপিছত ইয়াত প্লাছ থাকিব এই প্লাছটো প্লাছ ইয়াৰ পৰা 4 বাহিৰত লৈ গৈছা আৰু u এটা বাহিৰত লৈ গৈছা বাকি থাকিব কি 7 এটা থাকিব ইয়াত কি লিখিবা 7 লিখিবা হৈছে এতিয়া চোৱা ইয়াত আছে মাইনাছ ইয়াতো এটা মাইনাছ আছে ইয়াৰ পৰা প্ৰথমে কি কৰিবা ইয়াৰ পৰা এটা মাইনাছ কমন ল'বা প্ৰথমে তাৰপিছত ইয়াত 3 আছে 21 মানে কি 3 ইনটু কিমান হয় 7 হৈছে ইয়াৰ পৰা 3 আৰু ইয়াৰ পৰা এটা 3 কি কৰিবা কমন লৈ ল'বা তো বাকি থাকিব কি ইয়াতো মাইনাছ লৈ গৈছা ইয়াত থাকিব এটা u থাকিব এটা ভিতৰত u এটা থাকিব ইয়াৰ পৰা মাইনাছ লৈ গৈছা থাকিব কি প্লাছ ইয়াৰ পৰা 3 কমন লৈ গৈছা থাকিব কিমান 7 হল এতিয়া কি কৰিবা চোৱা ওপৰৰখিনি চোৱা ব্ৰেকেটখিনি কি সেম হৈছে যিকোনো এটা কি কৰিবা লিখিব লাগিব সদায় মনত ৰাখিবা উৎপাদকক আৰু ব্ৰেকেটৰ বাহিৰৰখিনি কি কৰিবা একল কৰিবা 4u - 3 আৰু তলত আছে u + 7 হৈ গ'ল এতিয়া চোৱা u + 7 আৰু u + 7 কেনসেল আমাৰ এনসার হৈ গৈছে 4u - 3 এইটো হৈছে আমাৰ উলিয়াবলগীয়া এনসার এই ধৰণে কৰিলে তোমালোকৰ এটো শুদ্ধ হ'ব প্ৰথমে এইখিনি কি কৰিবা উৎপাদক বিশ্লেষণ কৰি পেলাই তোমালোকৰ দুটা উৎপাদক পাবা আৰু তাৰ পিছত তলৰটো আৰু ওপৰটো কেনসেল কৰিলে থাকিব কি বাকি যেটো উৎপাদক থাকে হেতু হিসাব উলিয়াবলগীয়া এনসার হৈছে এইখিনি চোৱা যাৰ ডাউট আছে তোমালোকে কোৱেশ্চন নম্বৰ 5 টো আকৌ ৰিপিট কৰি ভালকৈ চোৱা এইখিনি বুজিব পাৰিবা এইটো কোৱেশ্চন আছে অলৰেডি দুই নম্বৰটো ইয়াকো কি কৰিব হৈছে এইটো পদৰে এইটো কি কৰিব লাগে তোমাৰ হৰণ কৰিব লাগে সো ইয়াত উৎপাদক এটা আছে ইয়াতো চোৱা ইয়াত যেহেতু দ্বিঘাত বহুপদ আছে দুটা উৎপাদক ওলাব স্কয়াৰ থকা মানে কি দ্বিঘাত বহুপদ ইয়াৰ পৰা দুটা উৎপাদক ওলাব এই দুটা উৎপাদক এতিয়া কেনে কৰিবা আগৰ নিচিনাই যেনেকৈ 5 নম্বৰ কোৱেশ্চন আছিল 3টা পৰা 4টা বনাম ঠিক আছে তো কেনে কৰিবা চোৱা আগতে তোমালোকে লিখি লোৱা কোৱেশ্চনটো কি আছিল m² - 14m - 32 আৰু কোনটো দি হৰণ কৰিব লাগে এইটো দি তলত লিখা m + 2 হৈ গ'ল সো এতিয়া চোৱা কি কৰিবা ইয়াৰ আগত কি আছে কিবা নাই মানে কি 1 আছে 1ৰ লগত যদি 32 পূৰণ কৰা হ'ব কিমান 32 হৈছে এই দুটা পূৰণফল কিমান হৈছে 32 এই 32 কি বনাব লাগে আমাৰ 14 বনাব লাগে কেনে কৰিম চোৱা এই 32 কি কৰিব লাগে আমাৰ মাজৰ কি 14 বনাব লাগে কেনে কৰিম চোৱা এটো আমি 32 কি হয় যে 16 ৰ লগত যদি আমি 2 পূৰণ কৰো হ'ব কিমান 32 হয় আৰু কি হয় যে 32 কি হয় চোৱা 8 ৰ লগত যদি আমি 4 পূৰণ কৰো হ'ব 32 আমাৰ এতিয়া বনাব লাগে কিমান চোৱা 14 বনাব লাগে যেহেতু ইয়াত মাইনাস আছে যেহেতু আমাৰ তৃতীয় নম্বৰ যেটো পদ আছে ইয়াত কি আছে মাইনাস আমি মাইনাসত বনাব লাগে চোৱা
16ৰ পৰা যদি আমি 2 মাইনাছ কৰোঁ হ'ব কিমান 14 আমাৰ এইটোই হ'ব এইটো উত্তৰক ললি হল হৈছে কি কৰিবা এটো নহব কাৰণ 8ৰ লগত 4 প্লাস কৰিলে হ'ব 12 8ৰ পৰা 4 গলে হ'ব তোমাৰ 4 ইয়াতো 4 নাই ইয়াত 14 আছে 16ৰ পৰা 2 গলে 14 হ'ব আৰু 16 দুগুণ কিমান 32 এতিয়া হ'ব 1 লিখা নিলিখে একতা m স্কয়াৰ মাইনাস 14 মানে কি লিখিব পাৰা 16 মাইনাস 2 তাৰ পিছত m আছে m টো লিখি দিয়া 82 তাৰ পিছত মাইনাস আছে 32 তলত কি আছে m প্লাস 2 আছে এখিনি আছে যেহেতু সোয়া ইয়াত কি আছে মাইনাস আছে সেই কাৰণে আমি মাইনাস 2 লৈছো এই দুটা পূৰণ কৰিলে হ'ব 32 হ'ব আৰু এই দুটা বিয়োগ কৰিলে হ'ব তোমাৰ 14 হ'ব হৈছে দুই ক্ষেত্ৰত মিলিছে এতিয়া কি কৰিবা m স্কয়াৰ মাইনাস 2 মাইনাস লিখিবা 16 লগত m পূৰণ কৰিলে হ'ব 16m এইটো মাইনাস কি হ'ব তোমাৰ প্লাস 2 লগত m পূৰণ কৰিলে হ'ব 2m মাইনাস কিমান আছে ইয়াত 32 আৰু তলত আছে m প্লাস 2 আছে হৈ গল এইখিনিলৈকে কৰিব পাৰিছা এইটো তো হৈ গল এফালে আমি মুছি দিও এতিয়া সোয়া ইয়াৰ দুটা আৰু ইয়াৰ দুটাৰ পৰা কি কৰিবা কমন লবা সোয়া কমন কেনেকৈ হ'ব তলত তো আমাৰ আছে কি মান আছে m প্লাস কি আছে 2 আছে আৰু ওপৰত দুটাৰ পৰা সোয়া ইয়াত m দুটা আছে ইয়াত কি এটা কেটা m আছে এটা ইয়াত 16 আছে ইয়াত 16 আছে নাই সেই কাৰণ m এটা কমন লৈ লোৱা ইয়াত থাকিব কি এটা কমন লৈছে থাকিব কি আৰু এটা কমন থাকিব বাকি থাকিব a - 2 মাইনাস লিখিবা আৰু ব্র্যাকেটৰ ভিতৰত কি থাকিব 16 টো বাকি থাকিব হৈছে যেহেতু ইয়াৰ পৰা m ইয়াৰ পৰা এটা m বাহিৰ লৈছা ইয়াত এটা থাকিব আৰু ইয়াত অনলি কি থাকিব 16 তাৰ পিছত ইয়াত প্লাস টু প্লাস লিখা ইয়াত 2 আছে ইয়াত 32 মানে কি 2 ৰ লগত যদি আমি 16 পূৰণ কৰো হ'ব কিমান 32 ইয়াৰ পৰা 2 আৰু ইয়াৰ পৰা 2 কি কৰিবা এই দুটাৰ পৰা 2 কমন লবা দুটা কৰি তাৰ পিছত ইয়াত থাকিব কি ইয়াৰ পৰা 2 তো বাহিৰ লৈ গৈছা থাকিব কিমান m থাকিব তাৰ পিছত ইয়াত -2 লিখি লোৱা আৰু ইয়াত 32 মানে কি 2 ৰ লগত 16 এই দুটো তো বাহিৰ লৈ গৈছে বাকি থাকিব কিমান 16 টো থাকিব ইয়াত কি কৰিবা 16 লিখি দিবা এতিয়া হৈছে এতিয়া সোয়া তোমালোকে কি দেখা পাইছা যে ওপৰৰ দুটা ব্র্যাকেট কেটা সমান আছে যিকোনো এটা কি কৰিবা লবা আৰু ব্র্যাকেটৰ বাহিৰত দুটা কি কৰিবা এড কৰি দিবা এটা m আছে +2 আৰু তলত কি আছে m + 2 এতিয়া m + 2 কি হ'ব আমাৰ ক্যান্সেল আউট হ'ব আৰু বাকি থাকিব কি m - 16 এটো হৈছে আমাৰ উলিয়াবলগীয়া आंसर অনলি খালি ওপৰৰ কাম তলত কা একো কৰিব নালাগে জাস্ট এই দুটা যেহেতু 7 ৰ দুটা কি হৈছে দুইটাই ওপৰৰ কাম হৈছে